নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই জুৰি দাস মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি এঠাইত যাবলৈ ওলাইছোঁ, মন্দিৰলৈ যাবলৈ ওলাইছোঁ আৰু ভাবিছোঁ আপোনালোকক দেখাই দিওঁ ক'ত যাওঁ কি কৰোঁ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, মই বাৰু দেখাই যাম ক'ত যাওঁ কি কৰোঁ কেনেকৈ, আৰু চাই থাকক ভিডিঅ'টো। এয়া আহি পালোঁ গণেশ মন্দিৰ। গণেশ মন্দিৰত চিৰিত উঠি গৈ আছোঁ আৰু আপোনালোকে চাই থাকিব, দেখাই যাম বাৰু। এয়া পূজাৰ সামগ্ৰীখিনি কিনি ল'লোঁ আৰু দোকানৰ পৰা কিনি লৈ আৰু এয়া মন্দিৰৰ দুৱাৰ মুখভাগ দেখাই দিলোঁ। তাৰপিছত আৰু আমি এতিয়া প্ৰথমতে চাকিখিনি জ্বলাই লওঁ বাৰু। চাকিখিনি জ্বলাই তাৰপিছত মন্দিৰৰ ভিতৰত দৰ্শন হ'ম আৰু এয়া চাকি জ্বলালোঁ বাবা গণেশ বাবাৰ নামত। আৰু তাৰপিছত আপোনাৰ চাকি জ্বলাই এতিয়া আৰু ভিতৰত পিছত অলপ মানে দৰ্শন হওঁ, গোটেইখিনি চাকি তাকি ধুনীয়াকৈ জ্বলাই লওঁ। আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো। বাহিৰত চাকি ধূপ জ্বলাই আহি ভিতৰত গণেশ বাবাক ধুনীয়াকৈ পূজাখিনি দিলোঁ, নিজ হাতেৰে দিলোঁ, খুব ভাল লাগিছে। আৰু মন্দিৰত সোমাই খুব ভাল লাগি গ'ল। আপোনালোকে জানে আমাৰ সকলোৱে পৰিচিত মন্দিৰে হয় আৰু সকলোৱে জানে, তথাপিও আপোনালোকে এবাৰ দেখাই দিলোঁ। আৰু চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া গণেশ বাবাক দৰ্শন কৰি আৰু অলপ ওপৰৰ পৰা গৈ এনেকৈ নামি আহিলোঁ আৰু এতিয়া এনেই তলত আহি অলপ বহিছোঁ আৰু এতিয়া ঘৰলৈ যাম বাৰু। আৰু অলপ মানে অলপ 10 মিনিট ৰেষ্ট কৰিছোঁ আৰু ইয়াতে বহি লৈছোঁ। মন্দিৰত বহি অলপ ভালো লাগে ন, মনটো শুদ্ধ লাগি যায়। আৰু চব আপোনালোকক ভিডিঅ'টো দেখালোঁ মই, আৰু কেনেকুৱা পালে জনাব মোক। আৰু প্লিজ ভাল লাগিলে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।